কেতিয়াবা এনেকুৱা এটা দিনত কাম কৰি তৰণি পোৱা নাযায়। আজি এই দিনটোৰ নহয়নে? লক্ষী পূজা বুলি ঘৰত কিমান যে চাফ চিকুণ কৰা কাম। আজি মোৰো সেই একেই, এনেইতো শুই বহিয়ে কটাওঁ, আজি কিন্তু কৰিবই লাগিব। লগতে প্ৰসাদো গা পা ধুই তিয়াই দিলোঁ আৰু পায়স চাহখিনিও বনাই সোনকালে ৰেডি কৰিছোঁ, যিহেতু 5টাৰ পৰা 6:30লৈ পূজাৰ দিয়া মূল সময় বুলি মোবাইলত দেখি আছোঁ। তাৰপিছত 5টা বজাতে এয়া মই শৰাই আগবঢ়াই ৰেডি কৰিলোঁ। মই অভিতাৰা, মানে মোৰ চেনেলটোৰ নাম অভিতাৰা, একচুৱেলি মোৰ নাম তৰামণি হয়। আপোনালোকৰ লক্ষী পূজা কেনেকৈ পাতিছে আৰু কেনেকৈ পাতিছে, মই কেনেকৈ পাতিছোঁ অকণমান আপোনালোকক দেখাই দিওঁ। সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো কৰিছোঁ। মই আজি বৰ বিশেষ একো কৰা নাই, অলপমান থুলমূলকৈ ৰুমতে পাতিছোঁ। তাকে ভাবিছোঁ আপোনালোককো দেখাওঁ। আৰু যোৱাটো ভিডিঅ'ত আপোনালোকে মোৰ বহুত মৰম দিছে, তেনেকৈ হ'ব বুলি মই ভিউজ কোনো জীৱনত আশা কৰা নাছিলোঁ, কাৰণ মোৰ কাৰণে 10K কি 1Kটো মোৰ কাৰণে বহুত মানে ভাষা নাই, কিন্তু 10K যে হৈছে, আপোনালোকে মৰম দিছে, বহুত ধন্যবাদ। আপোনালোকক কি বুলি ধন্যবাদ দিম আশা নাই। বাকী আপোনালোকৰ লক্ষী পূজা সকলোৱে শুভ হওক। ময়ো কৰিছোঁ, আপোনালোকক দেখাওঁ মোৰ পূজাখন অলপমান কেনেকৈ কৰিছোঁ, আৰু আপোনালোকে কেনেকৈ কৰিছে, কি কৰিছে কমেণ্ট কৰি জনাব। মই একচুৱেলি পূজা পাতিলোঁ, পাতি কৰি লৈ এতিয়া আপোনালোকক বোলো অলপমান ভিডিঅ' বনাওঁ, কিয়নো ভিডিঅ' বনাব লৈছোঁ যিহেতু ভিডিঅ'টো বনোৱাটো আমাৰ বাবে জৰুৰী হয়। জৰুৰী নহয় একচুৱেলি, কিন্তু কিবা এটা বস্তু অকেজনেলি সাঁচি থোৱাটো আমাৰ বাবে জৰুৰী, আমাৰ পেজত, কাৰণ ভৱিষ্যতলৈ আমি দেখা পাম বুলি আপোনালোকক ভিডিঅ'টো কৰিছোঁ। আপোনালোকে চাব। আৰু যোৱাটো ভিডিঅ'ৰ কথা আকৌ এবাৰ ক'ম, মই আপোনালোকক বহুত ধন্যবাদ মোৰ ফালৰ পৰা। ইমান মৰম আৰু ইমান আশীৰ্বাদ আপোনালোকৰ ভিউজ, গতিকে আৰু ভিডিঅ'সমূহ চালে লাইক এটা কৰিব। বাকী আছিলে মোৰ লক্ষী পূজা আয়োজন, আৰু লগতে আজি ঘৰৰ দুজন পূজা খাবলৈও আহিলে আমাৰ ৰুমৰ ওচৰে কাষৰ। বাকী ব্লগটো ইমানেই আছিলে, চাই কেনেকুৱা পালে ক'ব দিব।